স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আজি বৃহস্পতিবাৰ গুৰুবাৰ বুলি মানো আৰু বিশেষ নাজানো কেনেকৈ লাই সূতা পুতে। প্ৰথম ষ্টাৰ্টিং হ'ব আজি সূতা। বাকী গোটেই লাইন অলৰেডি এফালে মেজাৰমেণ্ট হৈ গ'ল, নিজে মেজাৰমেণ্ট কৰিছোঁ আমি। বাকী গোটেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ, যিমানখিনি পাৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব। চালি কাম অলৰেডি হৈ গ'ল, আপোনালোকে চাওক সকলোখিনি চালি বনাই হৈ গ'ল। ওপৰৰ কামখিনি বাদ বাকী মাটি ফিলাপ হৈ গ'ল, এতিয়া আমি কামখিনি কৰিব লাগে। বাকী বলক ভিডিঅ'বোৰ চাই থাকক। এইখিনি লৈ ল'লোঁ, এইটো সূতাত বান্ধিবৰ কাৰণে, আৰু এইটো ৰছী দি বান্ধিব লাগিব, এইটো যাতে পচি নাযায় আমাৰ সূতাটো। এইফালে আমাৰ ধূপ আৰু এইফালে ফুল, তামোল পাণ, ফুল চব লৈ ল'লোঁ ৰেডি। জোতা লৈ ল'লোঁ, খন্তি, এইফালে খন্তি, এইটো এতিয়া ৰেডি হৈ গ'লোঁ। লাই আমি বৰ্তমান ষ্টাৰ্ট কৰিছোঁ ধূপ, আৰু বৰ্তমান ধূপ উলিয়াই ল'লোঁ। আৰু আপোনাৰ ইফালে আমাৰ তামোল পাণ, আমাৰ অৰিহণা, নহয় জানো? টকা দিব লাগিব কোনফালে পুখুৰী পাছত ভৱিষ্যত কৰিবি। বৰ্তমান আমি লাই সূতা পুতিছোঁ। কৃষ্ণ ভগৱান। লাই সূতা পুতিলোঁ বৰ্তমান। আমাৰ এইফালে মাটি দি আছে, এইফালে আপুনি দেখিবলৈ পাইছে। এতিয়া ৰঙা ফিটা বান্ধি দিলোঁ। বিশেষ নিয়ম তেনেকৈ বিশেষ নিয়ম বুলি ইমান নাজানো, তথাপিও যিখিনি পাৰোঁ আৰু ভগৱানক মানে আশীৰ্বাদ এটা লৈছোঁ। আৰু এইটো চাওক আপোনালোকে, আমি ইয়াতে আপোনাৰ তিৰপালেদি ইয়াতে আমি জইনত দি দিছোঁ, কাৰণ ইয়াত এইটো মাটি ইমান লেভেলটো মাটি আহি যাব আমাৰ যিহেতু। মাটিটো যেতিয়া আমি তিৰপালটো এনেকৈ লগাই দিম, তেতিয়া এই বাঁহটো মানে পচি নাযায় পটককৈ। গতিকে এনেকৈ আপোনালোকে বনাব। সূতাটো আমি ইয়াতে সূতা আপোনাৰ এইটো হাইটটো আছে আপোনাৰ 9 ফুট ৰাখিছোঁ, মানে মাটিৰ লেভেলৰ পৰা আমাৰ 9 ফুট আছে। 7 ফুট 6 ইঞ্চিকৈ আমি ডিষ্টেঞ্চটো লৈছোঁ, মানে যিহেতু ঘৰটো ডাঙৰ হ'ব আৰু বতাহ চতাহ আহিলে আকৌ হেলেক চেলেক হ'লে ডাঙৰ কথা হ'ব। 140 ফুট দীঘল। প্ৰায় সূতা আধা আধি পুতিলোঁ, আৰু ভালেখিনি কাম আছে বাকী। তো ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ গৈ থাকিব আপোনালোকৰ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, এনেকুৱা এটা নতুন ভিডিঅ' লৈ আহিম, আপোনালোকৰ নতুন ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আজি ইমানেই, আহিছোঁ, বাই বাই।